হেল্ল' গাইজ, কি খবৰ? আৰু এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি দিনত ভিডিঅ' কৰিবলৈ নাপালোঁ, সেইকাৰণে ৰাতিয়ে অলপ ভিডিঅ' কৰিছোঁ। ভিডিঅ' এটা বনাওঁ বুলি ওলাই আহিলোঁ। কোম্পানীটোৰ ফালে ঘূৰি ফুৰিছোঁ। ক'লৈ গৈ আছোঁ? ফ্লাইটত উঠিব যোৱাৰ নিচিনাই লাগিছে। তো চাই থাকক ভিডিঅ'টো, মই দেখাই দিছোঁ। ফ্লাইটত উঠিবলৈ গৈ থকা নিচিনাই লাগিছে আৰু। আজি কোম্পানীত কাম কৰিলোঁ। এনেকুৱা কোম্পানী ফাৰ্ষ্ট টাইম দেখিছোঁ মই। এইবিলাক দেখিছেনে বাৰু? কোম্পানীৰ ভিতৰৰ মানে এইখিনি জেগা ঘূৰি শেষ কৰোঁ গ'লে 1 ঘণ্টামান লাগি যাব। এখন সৰু সুৰা গাঁৱৰ নিচিনা হ'ব আৰু। আমাৰ গাঁওখন সৰুৱে হ'ব নেকি? বাপৰে বাপ। এইটো কোম্পানীত যে ৰাত দিন সমানে চলে, বস্তুবিলাক ক'ত যায় পিছে? কোনে খায়? ইমান 18,000লৈকে, 30,000, 50,000লৈকে এটা দিনত মুৰ্গী চেল হয়। সেইখিনি কোনে খাই পিছে? তো সেইবিলাক বাদ দিয়ক গাইজ। ৰাতি হ'লেও মই কোম্পানীটোৰ বাহিৰবিলাক ভিডিঅ' কৰি দেখুৱাই দিছোঁ, চাই লওক চবেই। মই দিনত চেষ্টা কৰিম কোম্পানীটোৰ ভিতৰত কি কি কাম কৰে, কেনেকুৱা। মোবাইল সোমাবলৈতো পাৰ্মিশ্যন নাই বুলি কৈছে, কি কয়। এবাৰ হ'লেও পাৰ্মিশ্যন লৈ যদি পাৰোঁ। অলপ চাই থাককচোন মোৰ ভিডিঅ'টো শেষলৈ। সেইখিনি দেখিছেনে? ফেমিলি ৰুম। আমাৰ অসমৰ মানুহে আছে প্ৰায়, চব ফেমিলি লৈ ইয়াতে থাকে। লাখ লাখ টকা গোটাই আছে ইয়াতে কাম কৰি। দিনৰ নিচিনা লাগিছে দেই। মতা মাইকী ল'ৰা ছোৱালী চব ইয়াত আহি ইমান কষ্ট কৰিছে। ৰাত দিন সমানে কষ্ট কৰি পূৰা টকা ঘটিছে।